নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে গৌতম বৰা ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু মোৰ যি চেনেলত ফানি মিনছ ভিডিঅ'বোৰ আপোনালোকে পাই থাকে, মই সেইবোৰ ফেচবুক, হোৱাটছআপ এণ্ড ইউটিউবৰ পৰা সংগ্ৰহ কৰি আপোনালোকক আগত দিবলৈ চেষ্টা কৰোঁ। আৰু কেনে পায় আপোনালোকে মোক কমেণ্ট কৰি জনাব। হোৱাটছআপ, ফেচবুক এণ্ড ইউটিউব এইবোৰৰ পৰা মই সংগ্ৰহ কৰি আপোনালোকক মোৰ নিজৰ ভইচ আকাৰে দিবলৈ চেষ্টা কৰোঁ। তো আহকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। জীৱনটো যে মানুহৰ কি হৈ গ'ল। আগতে মানুহ আহিলে ক'ব লাগে যে আহক আহক, ভয় কৰিব নালাগে, কুকুৰক ভেকচিন দিয়া আছে। আৰু এতিয়া মানুহ আহিলে ক'ব লাগে যে দাদা আহক আহক, টেনশ্যন ল'ব নালাগে, আমি ভেকচিন লোৱা আছে। নিজকে কিবা ইঞ্জিনিয়াৰ লাগে যেতিয়া লগৰটোৱে কয়, ঐ মোৰ মোবাইলটো অকণমান চাই দেচোন, কিবা এটা প্ৰব্লেম হৈছে। জীৱনত এপ্ৰিল ফুল বনোৱা মানুহ সদায় এজনেই পাবা, আৰু তেওঁ সদায় মানুহক এপ্ৰিল ফুল বনায়। গাড়ীৰ হেণ্ডিমেন, আহক দাদা আহক, গাড়ী খালী আছে। চাইনাত মেচিন এটা বনাইছিলে, আৰু মেচিনটো চুৰ ধৰা মেচিন। চাইনাত লগাই দিলে 12 ঘণ্টাত 24টা চুৰ ধৰি ল'লে। তাৰপিছত আমেৰিকা লৈ গ'ল, আমেৰিকাত লগাই দিলে আপোনাৰ 2 ঘণ্টাত আপোনাৰ 30টামান চুৰ ধৰি দিলে। লাষ্টত আহি পেলাই আমাৰ অসমত লগাই দিলে। চালা, অসমত মেচিনটোৱে চুৰ হৈ গ'ল। জীৱনত সদায় আগুৱাই যাবলৈ হ'লে ঘৰ সাৰি যাব লাগিব, আৰু জীৱনত সদায় পিছুৱাবলৈ হ'লে ঘৰ মচি যাব লাগিব।